জনাইছে মুঠৰ এক ব্ৰেকিং নিউজ দৰঙৰ বৰদলগুৰিত ভয়ংকৰ অগ্নিকাণ্ড বৰদলগুৰিৰ তছলিম আলীৰ কপাহৰ গুদাম ঘৰত অগ্নিকাণ্ড স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপন হয় জুই অগ্নিকাণ্ডৰ ফলত প্ৰায় 4 লাখ টকাৰ ক্ষয়ক্ষতি হয় বুলি জানিব পৰা গৈছে শৰ্ট সাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে তাৰমানে আমি বৰ্তমান ইয়াত নাথাকা ৱাৰ্ডত আমাৰ দাদা এজন থাকে তাৰমানে ইয়াতে মানে শৰ্ট সাৰ্কিট হৈ লাইন মানে জুইটো উঠি থাকোঁতে আমি ইমিডিয়েটলি খবৰ পালোঁ যে ইয়াত জুইটো লাগিছে আমি ফটাফট আহিলোঁ অহাৰ কাৰণে আমি ইয়াত দেখা পালোঁ জুইটো ভয়ানক লাগিছে আমাৰ ৰাইজেও বহুতখিনি সহায় কৰিছে তেওঁলোকৰ গাঁৱৰ মানুহখিনি আহি চকৰ ওচৰ বজাৰৰ মানুহখিনি আহি বহুতখিনি সহায় কৰিছে কৰি তেওঁলোকে আমি জুইটো সমস্ত হেৰিখিনি পালোঁ আৰু কাবুত পালোঁ আৰু পোৱাৰ কাৰণে ফায়াৰ ব্ৰিগেড আহিছে ফোন কৰা গৈছে তেওঁলোকে আহি লাষ্টৰখিনি অলপ ফিনিছ কৰি থৈ গৈছে আৰু আমাৰ ইয়াত মানে ব্যৱসায় লাইনৰ বস্তু কিছুমান ষ্টক আছিলে মেচিন আছিলে উইথ মটৰ আছিলে হয় ষ্টক ৰুম আমাৰ ইয়াতে মানে বিভিন্ন আইটেম বস্তু আছিলে তেনেকৈ সম্পূৰ্ণ আপোনালোকে দেখাই পাইছে নষ্ট হৈ গৈছে আমাৰ প্ৰায় ইয়াত 4 লাখ টকা এটা বস্তুখিনি আছিলে মেচিন লগতে মেচিনো আছে মটৰো আছিল তেনেকৈ তোলা বস্তু আৰু বাহিনী কিবা আছিলে এনেকৈ প্ৰায় 4 লাখ টকা আছিলে আৰু সম্পূৰ্ণ নষ্ট হৈ গৈছে আপোনালোকে সামনতে দেখাই পাইছে গতিকে আমি এইখিনি বহুতখিনি সহায় পালোঁ ৰাইজৰ পৰা সেইখিনিৰ কাৰণে আমাৰ ভাল লাগিছে জুইটো আমি কাবু পালোঁ বেলেগ চাইডে হয় আমাৰ সেইখিনিৰ কাৰণে বেলেগ চাইডৰখিনি আহিব পৰা নাই জুইটো সেইটো কাৰণে মোৰ বহুত ভাল লাগিছে হয় আমি দোকানৰ এইটোতো প্ৰায় আমি ধৰক 4-5 বছৰৰ পৰা আছে মহম্মদ তছলিম আলী আমি ইয়াত থাকোঁ মংগলৰ পৰা ধ্ৰুৱজ্যোতি শৰ্মা ৰিপৰ্ট তেজছ ভাৰত